আজি এইকেইটাৰ কাৰণে সদায় মই ভাত কাঁহীত যদি অকণমান কোনোবাই ভাতটো ৰাখে নহয়, মই ইহঁতৰ কাৰণে সদায় থওঁ। এইখিনিত মই দিয়াৰ লগে লগে ইহঁতি মানে ইমান ভাল পায় নহয়, গোটেইখিনি চৰাই, কাউৰীৰ পৰা শালিকি, ঘনচিৰিকা, কপৌ চৰাই, এইখিনিত মানে বহুত আছে। ইহঁতি চব আহে আৰু ইহঁতি দেখিছেনে, এইটো চোৱা, এইটো ঘনচিৰিকা দেখিছেনে? ইহঁতি বিৰাট ভাল পায় মানে। এয়া চাওক, এইখিনি কপৌ চৰাই, ঘনচিৰিকা চৰাই, কাউৰী। কাউৰীকেইটাই মানে প্ৰথমতে আহে। কাউৰীকেইটা অহাৰ পাছত ইহঁতি অকণমান আঁতৰি যায়। কাউৰীকেইটা অকণমান খাই গুচি যায় ন, তাৰ পাছতহে ইহঁতি আকৌ আহে। কপৌ চৰাই, এয়া ঘনচিৰিকা, ইহঁতে মানে ফুটুককৈ কাউৰীটো আহিছে এইফালে কপৌ চৰাই ছাইডকৈ খাই আছে। এয়া চাওক, ঘনচিৰিকাটো ঘৰকৈ গুচি গৈছে। এয়া শালিকিও দূৰলৈ গুচি গ'লগৈ। এয়া চাওক, কিমান ধুনীয়াকৈ আহিছে চাওকচোন। চাওক, এইটো চাওক, এইখিনি আমাৰ টিকিয়ে মোৰ কোচত থি আছে, টিকিয়ে থিয়েম কৰি আছে। কাউৰীটোৱে চাওকচোন কেনেকৈ খাবলৈ আহিছে, এনেকৈ ল'ব। বিৰাট ভাল পায়, সদায় সদায় দি থাকোঁ নহয়, বিৰাট ভাল। আৰু মই নাথাকিলেও ইহঁতক দিবলৈ দি থৈ যাওঁ, চাউল দি থৈ যাওঁ, কিবাকিবি দি থৈ যাওঁ। মানে বিস্কুট এখন ৰখিলেও দি থৈ যাওঁ মই। কোনোবাই যদি বিস্কুট বা টুকুৰাকৈ থৈ যায়, ইহঁতক চব দিওঁ মই, চব গম পায়। আৰু এইখিনি ভয়ো নকৰে, সেইকাৰণে এইখিনি চব থাকে, এইকেইটা চব থাকিব।